আজি আকৌ নতুন এটা ভিডিঅ' লৈছোঁ আজি পাতত দিয়া মাছৰ ৰেচিপি এটা লৈছোঁ যিমান যি হওক জুইত বনোৱা সোৱাদে বেলেগ পাই নাই এতিয়া জুইত বনাব নোৱাৰিলোঁ যি বৰষুণৰ বতৰ সেয়ে গেছতে বনালোঁ লগতে খুন্দা পিটিকা এটা দিছোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে বেছি দেৰি পলম নকৰোঁ তেনেহ'লে বলক ডাইৰেক্ট ৰেচিপিলৈ লৈ যাওঁ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু যদি লাইক কৰা নাই তেন্তে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব কেনে লাগিছে জনাব ভিডিঅ'বোৰ ঠিক আছে নহ'লে বেছি দেৰি নকৰোঁ বলক এয়া সৰু সৰু মাছ নিমখ পাতত দি মেলি খাম আজি হালধি ধুনীয়াকৈ সেনাই ল'ম মিহলি কৰি ল'ম ধুনীয়াকৈ মিছা মাছো আছে একটা এতিয়া মাছখিনি দি দিম পাতত ayo apa coba bu nih itu musim itu dia ধুনীয়াকৈ জলকীয়া তেল অকমান দি দিলে হৈ যাব দেখো এক সেকেন্ড আমটলকি পাত এখিলামান দি দিওঁ গোন্ধটো ভাল লাগিব কোনটো দেখতো আজিও গেছতে বনাব লাগিব জুই নাই বৰষুণৰ বতৰ এইদৰে ধুনীয়াকৈ মায়ে বান্ধি ল'ব এতিয়া এনেদৰে হৈ গ'ল বান্ধি মেলি এতিয়া ৰেডি বনাব লাগে আজি আকৌ এনেদৰে গেছতে বনাব লগা হৈছে উপায় নাই উপায়বিহীন চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ তেল উঠিয়াই দিওঁ এবাৰ লুটিয়াই লৈ আগতে লুটিয়াই ল'লে এখনতে দিগদাৰ হৈছিলে এতিয়া ঢাকনা লগাই দিওঁ আকৌ এনেদৰে দি দিওঁ যাতে ভাতটো পাই থাকে যে হৈ গ'ল ৰেডি নমাই দিওঁ এতিয়া ৰেডি হৈ গ'ল ধুনীয়াকৈ অলপ ঠাণ্ডা অলপ তাৰপিছত খুলি চাম পাতত দিয়া টোপোলাটো এতিয়া আনবক্সিং কৰি চাওঁ সুন্দৰ এয়া বঢ়িয়া লাগিব খাই কেনেকুৱা হৈছে টেষ্ট কৰি চাওঁ Nan, lokal ngeram. Lokal ngeram. Pam nam deh. Ano musa mulak kontag mo. Lokal ngeram. Ada. Oh ya. পাতত দিয়া মাছখিনিক অকমান মই থৈ দিছিলোঁ বাছি থৈছিলোঁ সেইখিনি অলপ ভাজি লৈ পিটিকা বনাই খাম এতিয়া ভাজি লওঁ এনেকৈ ভাজি লৈছোঁ কম তেল দি দিবি
তেনেকৈ বাকীবোৰ ভাজি লওঁ, বেছি নাই অকণমানহে। এতিয়া নিমখ দি দিছোঁ। ভোট জলকীয়া আচাৰ দি দিছোঁ। একদম জ্বলা হ'ব। এতিয়া এইখিনি খুন্দি লওঁ মই। এতিয়া মচন্দৰী আৰু ৰাম তুলসী এইখিনি খুন্দিম, মাছৰ লগত মিক্স কৰিম। আগে মাছটো খুন্দি ল'লোঁ, যাতে এইখিনি খুন্দোতে ভালকৈ মানে প্ৰব্লেম নহয় যেন, ভালকৈ ধুনীয়াকৈ গুড়ি হৈ যায়, সেইবাবে বেলেগকৈ খুন্দি ল'লোঁ মই। এতিয়া নহ'লে খুন্দি লওঁ। এইখিনি খুন্দি লৈছোঁ, তাৰপিছত মিক্স কৰিম। নইনে গেন হৈ গ'ল। এতিয়া মাছ অথনি পিচিছিলোঁ সেইখিনি মিক্স কৰি দিম। চাটনি হৈ গ'ল। কেনেকুৱা লাগিলে জনাব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।